নমস্কাৰ আমি ইয়াৰ আগৰটো ভিডিঅ'ত আলোচনা কৰিলোঁ ডিজিটেল মাৰ্কেটিং কি আৰু বুজি পোৱা হ'লো যে ডিজিটেল মাৰ্কেটিং কৰাৰ একমাত্ৰ মাধ্যম হ'ল ইণ্টাৰনেট আমি আজি জানো আহক ডিজিটেল মাৰ্কেটিং কিমান ধৰণৰ আৰু কি কিন্তু ইয়াৰ আগতে চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কৰি লওক আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পাই লাইক বাটনটো ক্লিক কৰি দিব ধন্যবাদ এতিয়া জানো আহক ডিজিটেল মাৰ্কেটিং কিমান ধৰণৰ ডিজিটেল মাৰ্কেটিং হৈছে 7 ধৰণৰ 1 এসইও 2 সোশ্যাল মাৰ্কেটিং 3 ইমেইল মাৰ্কেটিং 4 ইউটিউব মাৰ্কেটিং 5 এফিলিয়েট মাৰ্কেটিং 6 পিপিসি আৰু 7 হৈছে এপছ মাৰ্কেটিং 1 নম্বৰ এসইও মানে সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন এইটো টেকনিক ব্যৱহাৰ কৰি আপুনি আপোনাৰ ৱেবছাইট গুগলৰ দৰে সাৰ্চ ইঞ্জিন সমূহত সাৰ্চ কৰিলে টপত পোৱা যাব যাৰ দ্বাৰা আপোনাৰ সাইটত ভিউৱাৰ্ছ আৰু কাস্টমাৰৰ সংখ্যা বাঢ়ে ইয়াৰ বাবে আপোনাৰ ৱেবছাইট কিৱৰ্ড আৰু এসইও গাইডলাইনছৰ অনুসৰি বনাব লাগিব 2 নম্বৰ হ'ল সোশ্যাল মিডিয়া মাৰ্কেটিং সোশ্যাল মিডিয়া কেইবাটাও ৱেবছাইটৰ জৰিয়তে তৈয়াৰ হৈছে যেনে ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম লিংকডইন ইত্যাদি সোশ্যাল মিডিয়াৰ জৰিয়তে মানুহে নিজৰ থটছ আইডেন্টিটি সোশ্যালি হাজাৰ হাজাৰ মানুহৰ ওচৰত প্ৰেজেন্ট কৰে আপুনিও সোশ্যাল মিডিয়াৰ বিষয়ে ভালদৰে জানে আমি যেতিয়া এই সাইটবোৰ চাওঁ তেতিয়া মাজে মাজে এডছ এডভাৰটাইজ ইত্যাদি দেখিবলৈ পাওঁ সেয়ে প্ৰডাক্ট আৰু বিজনেছৰ এডভাৰটাইজৰ বাবে সোশ্যাল মিডিয়া ভাল ঠাই তৃতীয়তে আহিল ইমেইল মাৰ্কেটিং ইমেইলৰ জৰিয়তে কোম্পানীৰ প্ৰডাক্টৰ বিষয়ে জনাজাত কৰোৱাটোৱে হৈছে ইমেইল মাৰ্কেটিং কোম্পানীসমূহৰ বাবে ইমেইল মাৰ্কেটিং বহু গুৰুত্বপূৰ্ণ যাতে সময়ে সময়ে গ্ৰাহকসকলক নিজৰ নতুন প্ৰডাক্ট বা অফাৰসমূহৰ বিষয়ে পোনপটীয়াকৈ জনাব পাৰি 4 নম্বৰ হ'ল ইউটিউব মাৰ্কেটিং ইউটিউব মাৰ্কেটিংৰ জৰিয়তে যিকোনো ইনফৰমেশ্যন ভিডিঅ' বা লাইভৰ জৰিয়তে প্ৰত্যক্ষৰূপে জনাব পাৰি ইয়াত মানুহে নিজৰ প্ৰতিক্ৰিয়া দিবলৈ সুবিধা হয় ইউটিউব হৈছে গুগলৰ পাছতেই সেকেন্ড লাৰ্জেষ্ট সাৰ্চ ইঞ্জিন প্লেটফৰ্ম য'ত অহৰহ বহুতো ইউজাৰ্ছ ভিউৱাৰ্ছ পোৱা যায় ই নিজৰ প্ৰডাক্টৰ ডিটেইলছ ভিডিঅ' কৰি প্ৰচাৰ কৰাৰ বাবে ভাল প্লেটফৰ্ম 5 নম্বৰত আহিলে এফিলিয়েট মাৰ্কেটিং ৱেবছাইট ব্লগ বা লিংকৰ জৰিয়তে প্ৰডাক্টসমূহৰ প্ৰচাৰ কৰি যি পাৰিশ্ৰমিক পোৱা যায় তাকে এফিলিয়েট মাৰ্কেটিং কোৱা হয় আপুনি তৈয়াৰ কৰা প্ৰডাক্টৰ লিংকসমূহ ৱেবছাইট ব্লগ আদি পোষ্ট বা শ্বেয়াৰ কৰাৰ পাছতেই সেই লিংকসমূহ গ্ৰাহকসকলে ক্লিক কৰি যদি কোনো বস্তু ক্ৰয় কৰে তেতিয়া আপুনি তাৰ বাবদ পাৰিশ্ৰমিক পায় সেয়ে হৈছে এফিলিয়েট মাৰ্কেটিং 6 নম্বৰতে আহিছে পিপিসি মাৰ্কেটিং মানে পে পাৰ ক্লিক যিটো এডভাৰটাইজ অডিয়েন্সক দেখুৱাবলৈ পে কৰিব লগা হয় তাকে পিপিসি বা পে পাৰ ক্লিক মাৰ্কেটিং কোৱা হয় এই এডছত অডিয়েন্সে ক্লিক কৰিলে এডছ দিয়াজনৰ পইচা কাট খায় ই সকলো ধৰণৰ বিজ্ঞাপনৰ বাবে প্ৰযোজ্য এই এডছসমূহ ৱেবছাইট ছ'চিয়েল প্লেটফৰ্ম এডছসমূহৰ মাজে মাজে আহি থাকে পিপিসি মাৰ্কেটিঙৰ জৰিয়তে অত্যাধিক গ্ৰাহক টাৰ্গেট কৰিব পাৰি আৰু 7 নম্বৰত আহিলে এপছ মাৰ্কেটিং ইণ্টাৰনেটত মানুহে বেলেগ বেলেগ এপছ তৈয়াৰ কৰি বেছি গ্ৰাহকৰ কাষ চপাৰ লগতে তাত নিজৰ প্ৰডাক্টৰ প্ৰচাৰ কৰাই হৈছে এপছ মাৰ্কেটিং এইটো ডিজিটেল মাৰ্কেটিঙৰ এটা উত্তম ৰাস্তা কিয়নো সকলোৰে হাতে হাতে এতিয়া এণ্ড্ৰইড হ'ল আনহাতে ডাঙৰ ডাঙৰ কোম্পানীসমূহেও এপছ মাৰ্কেটিঙৰ টেকনিক ব্যৱহাৰ কৰিবলৈ ধৰিছে এতিয়া আশা কৰোঁ ডিজিটেল মাৰ্কেটিঙৰ প্ৰতিটো টাইপছৰ বিষয়ে চমুকৈ আপোনালোকে বুজি পালে ইয়াৰ পিছৰটো ভিডিঅ'ত আমি এটা এটাকৈ প্ৰতিটোৰে বিষয়ে আলোচনা কৰিম এতিয়া আমাৰ অ'কে ডিজিটেলৰ প্ৰতিটো ভিডিঅ' আপুনি চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে আমি আপলোড কৰা ভিডিঅ'বোৰ প্ৰথম নটিফিকেশ্যনটো আপুনি পায়